নমস্কাৰ পুনৰবাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এক গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ আজি ইয়াত উপস্থিত হৈছোঁ। বিষয়টো হ'ল শিক্ষক নিযুক্তি। বৰ্তমান সময়লৈকে অসমত নিযুক্তি প্ৰক্ৰিয়া বহুকেইটা বিভাগতে চলি আছে, কিন্তু এতিয়ালৈকে ডাইৰেক্টভাৱে শিক্ষক নিযুক্তিৰ কথা কোৱা নাই। আপোনালোকৰ মনতো হয়তো প্ৰশ্ন, আকৌ শিক্ষক নিযুক্তিৰ কথা ক'বনে নাই বা হ'বনে নাই 2022 চনত। এই বিষয়ে অলপ কথা পাতিবলৈ আজি ইয়াত উপস্থিত হৈছোঁ। আৰু এই কথাকেইটা মই মুখ্যমন্ত্ৰীৰ কথাৰ আলাম লৈহে ক'বলৈ ওলাইছোঁ। এই সম্পৰ্কে আপোনালোকে এটা ভিডিঅ' ক্লিপ দেখাম, ভিডিঅ' ক্লিপটো চাবচোন। এপইণ্টমেণ্ট দিয়াৰ দিনাখন ক'ম ভালকৈ। এপইণ্টমেণ্ট দিয়াৰ দিনাখন 23 তাৰিখে এপইণ্টমেণ্ট হ'ব ৰাতিপুৱা, যদিও 22 তাৰিখে বুলি ওলাইছে। 23 তাৰিখে এপইণ্টমেণ্ট হ'ব। 10,000তকৈও অধিক নিবনুৱা যুৱক যুৱতীয়ে 23 তাৰিখে নিযুক্তি পাব। সিদিনাখনেই মই যি ক'ব আছে মোৰ ভাষণত মই ক'ম। আপোনালোকে শুনিলে যে মুখ্যমন্ত্ৰী যিখিনি ক'বলগীয়া আছে বা আগন্তুক নিযুক্তি সম্পৰ্কত হওকে বা বেলেগে হওক, সেইখিনি 23 তাৰিখৰ নিযুক্তিৰ দিনাখন তেওঁ নিজ মুখেৰে ক'ব বুলি নিজেই ক'লে। গতিকে ইয়াৰ পৰা আপোনালোকক জনাওঁ যে শিক্ষক নিযুক্তিৰ আগন্তুক যিখিনি প্ৰক্ৰিয়া চলিব, সেইখিনি 23 তাৰিখৰ ভিতৰতে ঘোষণা হ'ব। এইটো আপোনালোকলৈ অত্যন্তই ভাল খবৰ, আৰু আপোনালোকে চাব 23 তাৰিখে আপোনালোকে ভাল খবৰ এটা পাব। গতিকে এইখিনি ভাল খবৰ দিবলৈ আজি ইয়াত উপস্থিত হৈছিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব।